to my channel. Come back to channel. Hi, hello, namaskar, and welcome back to my channel. Fan Master Vlog. Hi, hello, namaskar, and welcome back to my second channel, Fan Master Vlog. Okay, I'm কি কৰিম কিয় ভিডিওটো সেইকলকে চাই থাকক আমাৰ নেশনাল হাইৱে 37 নেকিটো 37 এইখন হৈছে ফাইনালি আহি পালো বাইহাটা চাৰিআলি এইটো বাইহাটা চাৰিআলি চক তো ইয়াতে আমি অকণমান চাহ এটা খাই লওঁ এতিয়া ফটাফট খালোঁ ল'লোঁ খালী কৰি দিলোঁ এতিয়া তো খালোঁ ল'লোঁ এতিয়া আকৌ গাড়ীখন চলাই গৈ আছোঁ আমাৰ চাই থাকে আপোনালোকে হয়তো ভাবিছে যে থাম্বনেইলটো কি লগালোঁ একচুৱেলি মই আহিছোঁ আজি মদন কামদেৱলৈ আৰু এইখন হৈছে আমাৰ থিয়েটাৰৰ আখৰা গৃহ তো এনেকৈ যাব পাৰি সেইকাৰণে থাম্বনেইলটো মই এনেকৈ ৰাখিছোঁ বেয়া পাব নালাগে আৰু এইটো হৈছে গেট এইটো গেটটো মই দেখা দিছোঁ মদন কামদেৱৰ যিটো গেট মেইন গেটটো মই দেখা দিছোঁ এইটো হৈছে মেইন গেট মদন কামদেৱ যোৱা এই গেটটো মেইন গেট আৰু ইয়াৰ পৰা কিছু দূৰ আহি কিনে আপুনি এই ফলকখন দেখা পাব তো ভিতৰত সোমাই যাওঁ আৰু কেনেকুৱা কি লাগে এটা কুৱেশ্যন সুধিম বুলিও কৈছোঁ আপোনালোকক তো সেই কুৱেশ্যনটো সুধি আছোঁ আপোনালোকে জনাব আহি গ'লোঁ এইখন মানে মদন কামদেৱ আহিছোঁ ছেকেণ্ড টাইমৰ কাৰণে আহিছোঁ প্ৰথম টাইম মই ভিডিঅ' এটা বনাইছিলোঁ বিচিত্ৰ ব্লগত কিন্তু সেই চেনেলটো অলৰেডি মই ডিলিট কৰি দিছোঁ মদন কামদেৱ আহিলোঁ আৰু গেটৰ পৰা সোমাই আহিয়ে আপোনালোকে যদি পিকনিক খাবলৈ আহে তো দাদা এই বাইকত ন অকল বাইকত 20 টকা বাইকত 20 টকা আৰু বাছ চাইলে বাছ 200 টকা তো আপোনালোকে পাছ ল'ব লাগিব এইটো আপোনাৰ মাৰ্চলৈকে থাকিব তো বাইকত 20 টকা আৰু বাছত 200 টকা ভাল লাগিল বাৰু আৰু বাবু আৰু 20 তাৰিখে মদন কামদেৱ ধীৰে গৈ আছোঁ ওপৰৰ ফালে তো আহিলে আপোনালোকে প্ৰথমে এটা মানে সতী পাৰ হ'ব লাগিব মানে সতী চিৰি তো চিৰিটো পাৰ হ'ব লাগিব আৰু চিৰিটো পাৰ হোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট যিটো মন্দিৰ আছে সেই মন্দিৰটো আপোনালোকে দেখিবলৈ পাব আৰু এটা হৈছে ব্লগে বনাইছে সেই কিন্তু ভাগৰা নাই এইটো মদন কামদেৱ মন্দিৰ ভাল বস্তু দেখা পালোঁ সেইটো কৈ দিওঁ যিবিলাকে ধৰক মদন কামদেৱত আহি পোৱা নাই বা মদন কামদেৱৰ নিয়মাৱলী কিছুমান নাজানে এইখনত লিখা আছে মই কৈ দিছোঁ পুৰুষ মহিলা অথবা ডেকা গাভৰু অশালীন অৱস্থাত ধৰা পৰিলে কঠোৰভাৱে আইনগত ব্যৱস্থা লোৱা হ'ব 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট ইউনিফৰ্ম পিন্ধান কৰে অন্য যুৱকৰ লগৰ সৈতে দৃষ্টিগোচৰ হ'লে সন্তুষ্ট বজাই দিয়াৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব 2 নম্বৰ অপশ্যন তো ইয়াতে যাতে কোনো ধৰণৰ অশালীন মানে কোনো একো কাম নকৰে তাৰ কাৰণে এইটো নিয়ম বান্ধি দিয়া হৈছে সম্পাদক মদন কামদেৱ দেৱালয় পৰিচালনা সমিতি এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে তো সকলো মানে সম্পাদক মদন কামদেৱ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে কাৰণ এনেকুৱা যাতে নহয় সেইকাৰণে এইটো পদক্ষেপ লৈছে আৰু আপোনালোকেও আহোঁতেও অকণমান আহি গ'লোঁ মদন কামদেৱ মন্দিৰ আৰু এইটো হৈছে মদন কামদেৱ মন্দিৰ বৰ্তমান এইটোৱে বুলি ক'ব পাৰি আৰু কাষত যিবিলাক আমাৰ পাথৰবিলাক আছে মই দেখুৱাই আছোঁ তাত মানে কিছুমান ভাঙা কিবা কিবি শিলা মূৰ্তি আছে মই দেখুৱাইছোঁ কিন্তু আগত ধুনীয়া মোৰ লগত এজন ককা আছে এখেতে ইয়াতে পূজাৰী কাম কৰে ন পূজাৰী ন কমিটিৰ ফালৰ পৰা আছে তো এখেতে আমাৰ এই মদন কামদেৱৰ গোটেইখিনি কথা ক'ব তো মন্দিৰটো আপোনাৰ এনেকুৱা আছিল নে বেলেগ আছিলে এনেকুৱা নাছিলে অৱশ্যে আপুনি এইফালে চাই কিনে কওক মন্দিৰটো আছিলে অৱশ্যে এইখিনি এনেকুৱাই আজি হয় আৰু ভিটিটিৰ ওপৰত ভিটিয়ে হৈ আছে আচ্ছা তাৰে ওপৰত একচুৱেলি টিং এটা আছিলে পাক ৰুমৰ কাৰণে হয় আৰু মন্দিৰৰ ওপৰত মানে এখন টিঙৰ চালি আছে আৰু এই যে চাইডত যে যিবিলাক মানে শিলা মূৰ্তি আছে তো শিলা মূৰ্তিবিলাক ক'ৰ পৰা কেনেকৈ আহিলে এতিয়া শিলা মূৰ্তিবিলাক এই মাটিৰ তলৰ পৰা খান্দি ওলোৱা গৈছে মানে নিজে মানুহে খনন কাৰ্য কৰি কিনে নিজে আচ্ছা তো আপোনালোকে গম পালে যে মদন কামদেৱৰ চাইডত আহিলে চাইডত যিবিলাক শিলা মূৰ্তি পাব এইবিলাক আমাৰ ইয়াৰে স্থানীয় মানুহে এইবিলাক মানে মাটিৰ তলৰ পৰা খান্দি কিনে ইয়াতে মানে সংস্থাপন কৰিছে হয় তো এইখিনি আছিল জানিব লগা কথা আৰু চাইডত কি শিলা মূৰ্তি আছে মই আপোনাক জানিব দিয়া মতে মানে এই যিবিলাক শিল মই যে অকণমান আগত ক'লোঁ এই যিবিলাক শিল আছে এই শিলবিলাক মানে মাটিৰ তলৰ পৰা স্থানীয় ব্যক্তিয়ে এইবিলাক মানে খনন কৰিছে এইবিলাক শিল
এইবিলাক খিলামূৰ্তি মই চালোঁ, নিজেও চালোঁ আৰু আপোনালোকেও চাওক এইবিলাক খিলামূৰ্তি। এইবিলাক খিলামূৰ্তি বহি ল'লোঁ ইয়াতে আৰু এতিয়া বহি লৈ কি ধুনীয়া আৰু ওপৰৰ ফালে চাওক না কি ধুনীয়াকৈ এইটো মানে ছাতি নিচিনাকৈ বনাই থৈ দিছে। তো খুব ধুনীয়া পৰিৱেশ আৰু ইয়াৰ আউটছাইডত যিবিলাক গছ গছনি আছে খুব ধুনীয়া সুন্দৰ মনোমোহা পৰিৱেশ। তো আহক আপোনালোকে বাইহাটা চাৰিআলিৰ পৰা আপোনাৰ মঙলদৈ লাইনত অকণমান আহিলে আপোনালোকে পাই যাব মদন কামদেৱ। তাতে এটা আপোনাৰ লোকেল যিখিনি মানুহ থাকিব তাৰ এড্ৰেছটো দিলে আপোনালোকে পাই যাব মদন কামদেৱ। আৰু হয়তো বহুতেই শুনিছে, আহক আপোনালোকে ইয়াতে পিকনিক স্পটো আছে, আপোনাৰ এই মন্দিৰটো ধুনীয়া মন্দিৰটো আছে আপোনালোকৰ আৰু ইয়াতে সুন্দৰ মানে এটা মনোমোহা পৰিৱেশ পাব আপোনালোকে। তো আহক ইয়াতে আৰু আপোনালোকে সেই আৰু কিবা এটা পাই যাব আপোনালোকে। আৰু কোনে কোনে আহি পাইছে আৰু কোনে কোনে আহি পোৱা নাই তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু এই যিটো আপোনালোকে মন্দিৰ তো এইখিনি আছিল।